পৃথিৱীৰ দীৰ্ঘতম নদীখনৰ নাম কি? উত্তৰ নীল নদী। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটোৰ নাম কি? উত্তৰ এণ্ডিছ পৰ্বতমালা। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন? উত্তৰ আটলাণ্টিক মহাসাগৰ। ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? উত্তৰ আটলাণ্টিক মহাসাগৰ। দক্ষিণ আমেৰিকা মহাদেশৰ বৃহৎ হ্ৰদটোৰ নাম কি? উত্তৰ টিটিকাকা হ্ৰদ। এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? উত্তৰ লোহিত সাগৰ। উত্তৰ আমেৰিকা মহাদেশৰ উচ্চতম শৃংগটোৰ নাম কি? উত্তৰ মেকিনলে শৃংগ। আফ্ৰিকাৰ আটাইতকৈ ওখ ঠাইখনৰ নাম কি? উত্তৰ কিলিমাঞ্জাৰো। ৰকি পাৰ্বত্য অঞ্চলত কোনখন মহাদেশ আছে? উত্তৰ আমেৰিকা। আল্পছ পৰ্বতৰ উচ্চতম শৃংগটোৰ নাম কি? উত্তৰ মাউণ্ট ব্লেংক শৃংগ। পৃথিৱীৰ গভীৰতম খাদটোৰ নাম কি? উত্তৰ মেৰিয়ান খাদ। পৃথিৱীৰ উচ্চতম পৰ্বতমালাটোৰ নাম কি? উত্তৰ হিমালয় পৰ্বতমালা। পৃথিৱীৰ উচ্চতম মালভূমিটোৰ নাম কি? উত্তৰ পামিৰ মালভূমি। পৃথিৱীৰ বৃহত্তম মালভূমিটোৰ নাম কি? উত্তৰ তিব্বত মালভূমি। পৃথিৱীৰ বৃহত্তম হ্ৰদটোৰ নাম কি? উত্তৰ বৈকাল হ্ৰদ। ব্ৰাজিলৰ ঘাঁহনি অঞ্চলবোৰক কি বুলি কোৱা হয়? উত্তৰ কেম্পছ। আফ্ৰিকাৰ ঘাঁহনি অঞ্চলবোৰক কি বুলি কোৱা হয়? উত্তৰ ছাভানা। বায়ু চাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ বেৰোমিটাৰ। পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ নাম কি? উত্তৰ ভাৰখয়নস্ক। আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? উত্তৰ আলজেৰিয়া।